এই ভিডিঅ'টোত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেতবোৰ তথ্য আগবঢ়োৱা হ'ব। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি সম্পৰ্কে, ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা সম্পৰ্কে আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন নামসমূহৰ সম্পৰ্কে আলোচনা কৰা হ'ব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাব। ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্যতা হৈছে প্ৰায় ২৯০০ কিলোমিটাৰ। ইয়াৰ উৎপত্তি স্থানৰ পৰা বাংলাদেশৰ মোহনালৈ ইয়াৰ দৈৰ্ঘ্যতা হয় প্ৰায় ২৯০০ কিলোমিটাৰ। এই নদী ভাৰতৰ দক্ষিণ দিশত থকা কৈলাশ পৰ্বতৰ মানস সৰোবৰ নামৰ ঠাইৰ পৰা ওলাইছে। সেই ঠাইত ইয়াক চামা-য়ংডুং বুলিও কোৱা হয়। ইয়াৰ পিছত এই নদী তিব্বতৰ মাজেৰে পাৰ হৈ গৈছে। তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম য়াৰলুং জাংবু বুলি কোৱা হয়। য়াৰলুং জাংবু হৈছে তিব্বতৰ ব্ৰহ্মপুত্ৰৰ নাম। এই ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা হয় প্ৰায় ১৭০০ কিলোমিটাৰ। ১৭০০ কিলোমিটাৰ য়াৰলুং জাংবু অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী তিব্বতত দৈৰ্ঘ্যতা হয়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী অৰুণাচল প্ৰদেশেৰে অসমলৈ সোমায়। অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম দিহাং বুলি কোৱা হয়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী শদিয়াই দি অসমত সোমায়। শদিয়াত ব্ৰহ্মপুত্ৰ নদীক লুইত বুলিও কোৱা হয়। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী অসমত সোমায়। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা হৈছে প্ৰায় ৯০০ কিলোমিটাৰ দৈৰ্ঘ্যতা হৈছে অসমত ব্ৰহ্মপুত্ৰ নদী। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা হৈছে ৯১৬ কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ বিভিন্ন উপনদী আছে। ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ নদী পশ্চিমেদি বাংলাদেশলৈ সোমায়। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্যতা হৈছে ৩০০ কিলোমিটাৰ আৰু বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি জনা যায়। গতিকে ভিডিঅ'টোৰ পৰা মনত ৰাখিবলগীয়া কথাসমূহ হ'ল ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্যতা হ'ল ২৯০০ কিলোমিটাৰ। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্যতা হ'ল ৯১৬ কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্যতা হ'ল ৯০০ কিলোমিটাৰ। তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম হ'ল য়াৰলুং চায়াংবু। অৰুণাচল প্ৰদেশত দিহাং বুলি কোৱা হয়। অসমত লুইত আৰু ব্ৰহ্মপুত্ৰ আৰু বাংলাদেশত যমুনা বুলি কোৱা হয়। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেতবোৰ তথ্য জানিবলৈ সক্ষম হ'ল। ধন্যবাদ।